নমস্কাৰ বন্ধুসকল, আজি হৈছে ৮ নৱেম্বৰ। আজিৰ দিনটোত কেইবাটা গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে, যাতে উপলক্ষে পলম নকৰি চাওঁ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। এতিয়াৰ পৰা চৰকাৰে অধিগ্ৰহণ কৰিব নোৱাৰিব ব্যক্তিগত সা-সম্পত্তি। চৰকাৰে হাত দিব নোৱাৰিব ব্যক্তিগত সা-সম্পত্তিত। ডিজিটেল টেক্স। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সম্পত্তি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বিষয়ৰ দেশৰ মুখ্য ন্যায়াধীশকে ধৰি ৯ গৰাকী ন্যায়াধীশ থকা এখন উচ্চস্তৰীয় বিচাৰপীঠে এই ৰায়দান কৰিছে। যোৱা ৫ নৱেম্বৰ ২০২৪ত ৯জনীয়া এই বিচাৰপীঠে ৰায় প্ৰদান কৰে যে এতিয়াৰ পৰা চৰকাৰে বিচাৰিলেও কোনো ব্যক্তিগত সা-সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰিব। কেৱল অধিগ্ৰহণেই নহয়, চৰকাৰী অধিগ্ৰহণকৃত সা-সম্পত্তি ভাগ বতৰাও কৰিব নোৱাৰিব চৰকাৰে। উচ্চতম ন্যায়ালয়ে এই ৰায় অনুচ্ছেদ ৩১ ওপৰত অধিগ্ৰহণ কৰা এক শুনানিৰ সময়তে প্ৰদান কৰে। পূৰ্ব অনুচ্ছেদ ৩১C সংশোধনীৰ পিছত এই ৰায় এক ঐতিহাসিক ৰায় হিচাপে বিবেচিত হ'ব বুলি আইনবিদসকলে মত পোষণ কৰিছে। ৯জনীয়া এই বিচাৰপীঠত আছিল খোদ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়, ন্যায়াধীশ হৃষিকেশ ৰায়, ন্যায়াধীশ ৰিভি নাগৰত্না, ন্যায়াধীশ সুধাংশু ধুলিয়া, ন্যায়াধীশ JB পাদৰিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰা, ন্যায়াধীশ ৰাজেশ বিন্দল, ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মহিছ। ৯জনীয়া বিচাৰপীঠে এই ৰায় সপক্ষে ৭ গৰাকী আৰু বিপক্ষে ২ গৰাকী ন্যায়াধীশে মত ব্যক্ত কৰে। উল্লেখ কৰা প্ৰয়োজন যে অনুচ্ছেদ ৩১C ১৯৬৯ চনত সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই সময়ত ইন্দিৰা গান্ধীৰ শাসনকাল আছিল। তেনে সময়তে বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্ত আদালতে স্থগিতাদেশ জাৰি কৰাৰ পিছতে ইন্দিৰা গান্ধীয়ে এই অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিছিল। সংবিধানৰ এই অনুচ্ছেদৰ মতে যদিহে কোনো ব্যক্তিগত সম্পত্তি দেশৰ বা সমাজৰ ভালৰ বাবে চৰকাৰ অধিগ্ৰহণ কৰে, তেন্তে তাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব। ১৯৭৬ চনত ইন্দিৰা গান্ধী চৰকাৰে এই অনুচ্ছেদৰ পৰিসৰ অধিক বহল কৰিব বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই বিষয়টো অগ্ৰাহ্য কৰিছিল। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে ভাৰতীয় নাগৰিকত্ব। ৰাহুল গান্ধীক লৈ CBI তদন্ত আৰম্ভ। ৰাহুল গান্ধীৰ সন্মুখত নতুন বিপদ। ডিজিটেল টেক্স। লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আন এক বিপদে লগ দিছে। ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিকত্বৰ বিষয়টোক লৈ শেহতীয়াকৈ CBI তদন্ত আৰম্ভ কৰিছে। সুব্ৰমণিয়ম স্বামীৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে এই তথ্য সদৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দুখনকৈ আদালতত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল। এই আবেদনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ আহ্বানো কৰা হৈছিল। ইয়াৰ পাছতে এই বিষয়টোক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে তদন্তৰ ঘোষণা কৰিছিল। শেহতীয়াকৈ তদন্ত আৰম্ভ কৰিছে CBI-য়ে। অহা ৬ ডিচেম্বৰত এই বিষয়টোক লৈ পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। উল্লেখ কৰা প্ৰয়োজন যে ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি আবেদন দাখিল কৰা এজন আবেদনকাৰী হৈছে সুব্ৰমণিয়ম স্বামী। ২০১৯ ২৯ এপ্ৰিলতে জ্যেষ্ঠ নেতাগৰাকীয়ে এই আবেদন দাখিল কৰিছিল আৰু গৃহ মন্ত্ৰালয়লৈ চিঠি লিখিছিল। বন্ধুসকল, তৃতীয়টো খবৰ হৈছে জলবোমা সাজু। ২০২৫ মাৰ্চৰ পৰা আৰম্ভ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদন। বিজুলী উৎপাদনৰ বাবে সাজু হৈছে সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প। অহা মাৰ্চত বিজুলী উৎপাদন হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা। প্ৰথম পৰ্যায়ত ৭৫০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব NHPC-য়ে। পাৱাৰ হাউচৰ ২টা ইউনিটত বিজুলী উৎপাদনৰ বাবে টাৰ্বাইন সংস্থাপন কৰা হ'ল। দ্বিতীয়টো টাৰ্বাইন স্থাপন কৰা হ'ব ২০২৫ ফেব্ৰুৱাৰীৰ ভিতৰত। ২০২৫ মাৰ্চত বিজুলী উৎপাদন কৰিব বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা। NHPC-ৰ সূত্ৰই সদৰি কৰিছে এই কথা। বন্ধুসকল, আজি চতুৰ্থটো খবৰ হৈছে উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ। প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনি কেবিনেটত অনুমোদন। আহি গ'ল প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনি। উচ্চ শিক্ষাৰ বাবে এতিয়া নকৰিব ধনৰ চিন্তা। ডিজিটেল টেক্স। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ কল্যাণৰ উদ্দেশ্যৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্য এক উল্লেখনীয় পদক্ষেপ। যোৱা বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিক অনুমোদন প্ৰদান কৰে। এই আঁচনিৰ অধীনত ২০২৪ পৰা ২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০ পৰা ৩১ বৰ্ষলৈকে ৭ লাখ নতুন শিক্ষাৰ্থীৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৩,৬০০ কোটি টকা আবণ্টন কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ কৰা প্ৰয়োজন যে এই আঁচনিখনৰ অধীনত এগৰাকী শিক্ষাৰ্থীয়ে নিজ দেশৰ
যিকোনো শিক্ষানুষ্ঠানৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে সৰ্বাধিক 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। এই আঁচনিখনৰ জৰিয়তে প্ৰতি বছৰে 1 লাখ শিক্ষাৰ্থীয়ে 3% সুদ ৰেহাই লাভ কৰিব। এই আঁচনিখন ৰূপায়ণৰ তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত উল্লেখ কৰিছিল। এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়াত অংশ ল'বলৈ PM বিদ্যালক্ষ্মী পৰ্টেলৰ সকলো সুবিধা ইতিমধ্যে উপলব্ধ হৈছে। অনলাইনৰ জৰিয়তেই যাতে শিক্ষাৰ্থী ঘৰতে বহি এই আঁচনিৰ আবেদন কৰিব পাৰে তাৰ সুব্যৱস্থা কৰা হৈছে। এই আঁচনিখনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উচ্চ শিক্ষা সকলোৰে বাবে সুলভ কৰি তোলাৰ ক্ষেত্ৰত এক ঐতিহাসিক খোজ। দেশৰ যুৱশক্তিক অধিক শক্তিশালী আৰু উজ্জ্বল এক ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই আঁচনিখনে উল্লেখনীয় ভূমিকা পালন কৰিব। ইফালে আঁচনিখনক ভূয়সী প্ৰশংসা কৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদীশ কুমাৰে। তেওঁ কয় যে দেশৰ শিক্ষাৰ্থীসকলৰ কল্যাণৰ বাবে বিদ্যালক্ষ্মী আঁচনিক অনুমোদন প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীয়ে 7.5 লাখ পৰ্যন্ত ঋণ আৰু 8 লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় থকা পৰিয়ালৰ শিক্ষাৰ্থীয়ে সৰ্বাধিক 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব।